ফ্ৰেন্ডছ সকলোকে পুনৰবাৰ নতুন এটা ভ্লগলৈ স্বাগতম জনাইছো আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 10 বাজিছে আৰু আমি কৰিব লৈছো ব্ৰেকফাষ্ট ব্ৰাউন ব্ৰেড আৰু অমলেট মানে ভুজিয়া এক ভুজি বেটাই ভাল পাই গতিকে ইয়াকে বনালো আৰু এও নাই কিয়া গতিকে এনেকৈ চলি যাব আজি আমাৰ ব্ৰেকফাষ্টটো তুমি কিবা ক'বা নেকি মোক কোৱা Subscribe to channel. No, subscribe my channel. এনেকৈ কোৱা কোৱা Subscribe to my channel. সি আপোনালোকক সাবস্ক্ৰাইব কৰিব কৈছে সকলোৱে সাবস্ক্ৰাইব কৰি দিব দেই তেনেহলে এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লওঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব ব্ৰেকফাষ্ট কৰি হৈ গ'ল এতিয়া যাম খানা বনাবলৈ দুপৰীয়াৰ সাজ আৰু দেতা মানুহ গ'ল খেলিবৰ কাৰণে আজি বতৰটো একেবাৰে হেমেকা হয় বৰষুণ কিনকিনে আছে ভালো লাগিছে ৰ'দকে একদম গৰমত হাৰাশাস্তি হৈ গৈছিল একেদিন আজি ভাল লাগিছে তেনেকুৱা হোৱাৰ কাৰণে বতৰটো আৰু আজি মই আপোনালোকক দেখুৱাবলৈ লৈছো কি হ'ল মোক আমাৰ মুবেটাই ধুনীয়াকৈ গা পা ধুই কৃষ্ণবাবুক সেৱা কৰিলে ন মুবেটা কৈ দিয়াচোন তুমি সেৱা কৰিছিলে নাই কৈ দিয়াচোন আজি তেনেহলে আপোনালোকলৈ মই এটা ব্লগ আগবঢ়াম ব্লগ মানে ব্লগটো বহাগৰ 1 তাৰিখৰ যেতিয়া মই নগাঁৱৰ ঘৰত আছিলোঁ বিহুৰ পিছদিনাখন আমি ঘৰৰ গোটেইখিনি মিলি পেলাই মতা মানুহখিনি নহয় মতা মানুহ দুজনহে গৈছিলে বাকী সকলো মাইকী মানুহ একেলগে আমি বৰদোৱা থানলৈ গৈছিলোঁ তাৰে কেইটামান ক্লিপ আপোনালোকে ৰাখিছোঁ দিওঁকৈ দিয়াই হোৱা নাছিলোঁ ভাবিছোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকলৈ আগবঢ়াওঁ তেনেহ'লে মই এতিয়া যাওঁ ভাত বনাবলৈ আৰু আপোনালোকে বৰদোৱাখন দৰ্শন কৰক মোৰ ভিডিঅ'টোৰ যোগেদিয়ে বহুতো গৈছেই চাগে যোন যোৱা নাই বৰদোৱাখন দৰ্শন কৰক আৰু ইয়াৰ পৰাই ভগৱানক সেৱা জনাব যাতে সোনকালে কৰোণামুক্ত পৃথিৱী এখন আমি আকৌ ঘূৰাই পাওঁ তেনেহ'লে ব'লক উভতি যাওঁ বহাগৰ 1 তাৰিখলৈ বহাগৰ প্ৰথমটো দিনলৈ উভতি গ'লোগে এয়া আমি বৰদোৱা থানলৈ যাবলৈ ৰেডি হৈছোঁ আৰু এয়া মোৰ লগত আছে মোৰ ভাই বোৱাৰী লিজা সিহঁতৰ মাজতে বিয়া হৈছিলে এয়া ননদ ঈশ্বৰী এয়া ডলি আৰু লগত আছে এয়া ডাঙৰ দেৱৰ পাপু আৰু এজনী ননদ আছে তাই ইখন গাড়ীত গৈছে এইজনকো চিনি পাইছে আমাৰ বেটা মানুহ সেয়া ঘৰৰ পৰা এতিয়া ওলাইছোঁ এইখন আমাৰ পুৰণা ঘৰ আমাৰ যাওঁতে বহুতেই দেৰি হৈ গ'ল 12 মানেই বাজিব হ'লগৈ চবৰে ওলাওঁতে মেলোতে অলপ সময় লাগে আৰু আমাৰ ইখন গাড়ী দেৱৰ এজন গৈছে আৰু মা খুৰীহঁত আৰু ননদ মিচু গৈছে এয়া আমাৰ থান ইয়াতে আমাৰ দুৰ্গা পূজা পতা হয় তেনেহ'লে ব'লক এতিয়া আমি গৈ থাকোঁ বৰদোৱা থানলৈ একেবাৰে থানত গৈ আপোনালোকক লগ পাই আছোঁ আৰু এয়া আমি নগাঁও টাউনৰ পৰা বৰদোৱালৈ সোমোৱা ৰাস্তা দি সোমাইছোঁ এইখন মেইন তোৰণখন বৰদোৱালৈ সোমোৱাৰ আমি সোমাই গৈছোঁ এইফালেদি আৰু আমাৰ আগে থকা ৰঙা গাড়ীখনত গৈ আছে মা খুৰীহঁত গৈ আছে আৰু আমি পিছে গৈ আছোঁ আৰু আহি আমি বৰদোৱা থানীয়া পালোহি এখন গেট এইফালেদিও সোমাব পাৰে কিন্তু আমাৰ গাড়ীখন পাৰ্কিং কৰিবলৈ এইখিনিতে জেগা নাপালোঁ গতিকে আমি ৰাইট ছাইডেদি গৈ অকণমান আগত গাড়ীখন থ'ম আৰু সেইখিনিতো এখন গেট আছে সেইফালেদি আমি সোমাম তেনেহ'লে ব'লক আমাৰ লগতে গাড়ীখন পাৰ্ক কৰি আকৌ আপোনালোকক লগ পাই আছোঁ এয়া আমি গাড়ীৰ পৰা নামিলোঁ আৰু গাড়ীৰ পৰা নামিয়ে এইখিনিতে সকলোখিনি দোকান আছে মানে ভিতৰত আপুনি শৰাই দিবৰ কাৰণে প্ৰসাদ বন্তি ধূপ আদি সকলো কিনিব পৰাকৈ সকলোখিনি দোকানে আছে আমিও ইয়াতে নামি পেলাই যি য'ত লাগে শৰাই কাৰণে ধূপ বন্তি এইখিনি কিনি কৰি ল'লোঁ তাৰপিছত চাই থাকক ভিডিঅ'টো আগলৈ দেখুৱাই আছোঁ আৰু এয়া আমি মেইন প্ৰৱেশদ্বাৰ এইফালেদি সোমাম এতিয়া সঁচাকৈ কৈছোঁ কিবা এটা মনটো ভাল লাগি গৈছিলে অহাৰ লগে মানে মনটো বেয়াও লাগি থাকে যদি মানে এনেকুৱা পৰিৱেশত আহিলে সঁচাকৈ ভাল লাগি যায় নহয়নে বাৰু এই আগে আমাৰ দেতা মানুহ গৈ আছে খুৰাহঁতৰ লগে তেনেহ'লে আপোনালোকক গৈ থাককচোন আৰু এইটো ভিডিঅ'ৰ যোগেদিয়ে যোন অহা নাই বৰদোৱা স্থানখন দৰ্শন কৰক
বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা ইয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা কীৰ্তন ঘৰত সোমোৱাৰ আগতে ইয়াতে ভৰি হাত ধুব পৰাকৈ ব্যৱস্থা কৰি থোৱা আছে। আমি সকলোৱে ইয়াতে ভৰি হাতটো তিয়াই তিয়াই লৈছোঁ। তাৰপিছতে কীৰ্তন ঘৰত সোমাম। এইদৰে সকলোৱে ভৰি হাত ধুই লৈছোঁ। আৰু এয়া হৈছে কীৰ্তন ঘৰৰ মূল প্ৰৱেশ দুৱাৰ। সেইদিনাখন আচলতে মানুহ বহুত আছিলে, কাৰণ কৰোণাৰ সময় আছিল যদিও তেতিয়া প্ৰভাৱটো ইমান বেছিকৈ নাছিলে। গতিকে মানুহ গৈছিলেই, যিহেতুকে বহাগৰ প্ৰথম দিন গোটেই বছৰটোৰ হৈ সেৱা এটা জনাবলৈ ভগৱানৰ ওচৰলৈ সকলো আহি, গতিকে সেইদিনাখন বৰদোৱা থানতো যথেষ্ট মানুহ হৈছিলে। আৰু আচলতে আমাৰ গৈ পোৱা দেৰি হৈছিলে, গতিকে কীৰ্তন ঘৰত আমি কীৰ্তন কৰাখিনি শুনিবলৈ নাপালোঁগৈ। প্ৰসাদেই বিতৰণ কৰিলে তেতিয়ালৈ, মানুহ উভতি আহিলে। বাৰু যিয়েই নহওক, তথাপিও আমি প্ৰসাদ ল'বলৈ পালোঁগৈ তাত গৈ। আৰু চাই থাককচোন আগলৈ, মই ভিতৰৰ ভাগো আপোনালোকক দেখুৱাই আছোঁ। আৰু ইয়াত নাটঘৰ কীৰ্তন ঘৰৰ লগতেই আছে। পৰিৱেশটো বিৰাটেই ধুনীয়া হয়, বহুত ভাল লাগিছিল। চাৰিওফালে সেউজীয়াই বিৰাজমান কৰি আছিলে, মনটো কিবা এটা ভাল লাগি গৈছিলে। আৰু এয়া হৈছে কীৰ্তন ঘৰৰ ভিতৰৰ ভাগ। আমি ইয়াতে সেৱা সৎকাৰ জনালোঁ, জনাই পেলাই ইয়াতে প্ৰসাদ ল'লোঁ। প্ৰসাদ লৈ কীৰ্তন ঘৰৰ পৰা ওলাই আহিলোঁ আৰু ভালদৰে সেৱা সৎকাৰ কৰি। তাৰপিছতে আমি আহিছোঁ এতিয়া সাঁচি গছজোপা চাবলৈ, যে সাঁচি গছৰ পাততেই শংকৰদেৱে পুথি লিখিছিলে, আৰু তাকে গছজোপা চাওঁ বুলি এইফালে সোমাই আহিলোঁ। আৰু এইজোপাই হৈছে সেইজোপা সাঁচি গছ, য'ত শংকৰদেৱে সাঁচি গছৰ পাতত পুথি লিখিছিলে। সাঁচি গছ চাই কৰি এইবাৰ আমি আহিছোঁ উত্তৰে থকা আকাশীগংগা চাবৰ বাবে। আকাশীগংগাৰটো কথাটো চাগে সকলোৱে জানেই। আগতে আমি আইতাহঁতৰ মুখত শুনিছিলোঁ, শংকৰদেৱৰ তেতিয়াৰ দিনত যদি কোনোবা মানুহ ঢুকায়, এই আকাশীগংগাত জুবুৰিয়াই দিলে আকৌ উজি যায় বুলিও শুনিছিলোঁ। কিমান দূৰ সঁচা নাজানো আৰু, আইতাহঁতৰ মুখত শুনা কথা। তথাপিও কিবা এটাতো চাগে তাৎপৰ্য থাকিবই লাগিব, নহ'লেনো বাৰু তেনেকুৱা কথা এটা কিয় ওলাব, নহয়নে বাৰু? বাৰু যিয়ে নহওক, পৰিৱেশটো বিৰাটেই ধুনীয়া। ইয়াৰ এটা ছাইডতে মানুহ যিসকল ভক্ত আহে, ইয়াৰ কাষতে এনেকৈ ভাত পানী বনাই পেলাইও খাব পাৰে, তেনেকুৱা জেগাও আছে সিটো ছাইডলৈ। আমি যোৱাগৈ নাই আৰু সিমানখিনি। আৰু ইয়াতে কাছ মাছ আছে, মানুহে ইয়াতে মুড়ি বিস্কিট এনেকৈ দিলে তেওঁলোক পাৰলৈ উঠি আহে, আমিও দিছিলোঁ। কিন্তু মই ভিডিঅ' কৰি দেখুওৱাহে নহ'লে। বাৰু যিয়ে নহওক, পৰিৱেশটো বহুত ভাল লাগিলে, সঁচাকৈ খুব ধুনীয়া। বৰদোৱাৰ কীৰ্তন ঘৰ দৰ্শন কৰি অহাৰ পিছত চবেই এতিয়া জুতি লৈছে কুঁহিয়াৰ ৰসৰ। তাতে যি গৰম পৰিছিলে, চবেই এগিলাচ এগিলাচ কুঁহিয়াৰ ৰস খাই লৈছে। গৰমো যথেষ্ট আছিলে অৱশ্যে সেইদিনাখন। কীৰ্তন ঘৰৰ পৰা ওলাই আমি এতিয়া গৈ আছোঁ দৌল মন্দিৰলৈ বুলি। যিহেতুকে আমি যোৱাৰ ৰাস্তাতে পৰিব দৌল মন্দিৰ, গতিকে তাতো সোমাওঁ বুলি ভাবিছোঁ। আৰু এইটো ফালে দিয়ে যাব লাগে দৌল মন্দিৰলৈ। তেনেহ'লে গৈ থাককচোন ব'লক আমাৰ লগতে আপোনালোকো। আৰু আহি আমি ইয়াত দৌল মন্দিৰ পালোঁহি। দৌল মন্দিৰ যিহেতুকে অকণমান ওখ, ষ্টেপ উঠিব লাগিব, গতিকে মা আৰু খুৰীহঁত অহা নাই, ভৰিৰ অসুবিধাৰ কাৰণে আমিয়ে আহিলোঁ।
দৌল মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো বিৰাটেই ধুনীয়া হয় খুব ধুনীয়া বতাহ দি আছিলে চাৰিওফালে সেউজীয়াৰে আৱৰি থকা ভাল লাগিলে আহি পেলাই তেনেহ'লে বলকচোন এতিয়া দৌলৰ ওপৰ ভাগলৈ উঠি যাওঁ তাতো মূৰটো ধুৱাই আহোঁগৈ দৌল মন্দিৰত সেৱা সৎকাৰ কৰি এতিয়া আমি ঘৰলৈ বুলি উভতিছোঁ আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব তেনে আজিলৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম